নমস্কাৰ ঋতুমণি বৰাৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ধুনুহঁতৰ ঘৰলৈ আহিলো। বলকচোন কিনো কৈ আছে বায়ে চামগৈ। কাইলৈ ভিনদেউ যাবগৈ যে সেইকাৰণে এনেদৰে বিচনাত চব কাপোৰ কানি পেলাই থৈ দিয়া আছে। এজনী হৈছে মোৰ শাহুমা, এয়া ফটো দেখা পাইছে। শাহুমা মই দীক্ষিত বাহঁতৰ ঘৰলৈ আহিলোঁ। বাহঁতৰ ওচৰতে এজনী হৈছে আমাৰ সৰুবা, দেখিছে আগৰ ভিডিঅ'। এয়া বায়ে কি কৰি আছে চাওঁচোন আহক। এয়া মাছ বনাই আছে বায়ে, মই বেগ কেমেৰা দি লওঁ ৰ'ব। এয়া চাওকচোন কিনো বনাই থৈছে। এয়া দালি বনাই থৈছে আৰু বাগৰম। এয়া লোকেল মুৰ্গী, আৰু এয়া পটল ফ্ৰাই কৰি থৈছে আৰু কি কৰিছে। ভিডিঅ'টো চাই থাকক। এয়া ভাত ডেক্সিত বনাইছে। বা চুগাৰ আছে যে সেইকাৰণে প্ৰেচাৰৰ ভাত নাখায়, ডেক্সিত খাইছে। কাইলৈ ভিনদেউ যাবগৈ সেইকাৰণে আমাক ৰাতি ভাত খোৱা নিমন্ত্ৰণ দিলে আৰু আমি সেয়া ভাত পানী খাই কৰি এতিয়া ঘৰলৈ উভতিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নেক্সট এটা ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।